নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সঞ্জয়। আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেল SG Tech ইনফোলৈ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আহি পেলাই এটা সুখবৰ। অসমৰ স্বাস্থ্য বিভাগৰ পদ খালী ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ DME আসামৰ ফালৰ পৰা আহিলে এটা সুখবৰ। গ্ৰেড 4ৰ বাবে এখন নতুন এডভাৰটাইজমেণ্ট ওলালে। মই আপোনালোকক অফিচিয়েলি এডভাৰটাইজমেণ্টখন দেখুৱাই দিম। আপোনালোকে চাই আছে লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল নৰ্থ ডেট 6/5/2020 এডভাৰটাইজমেণ্ট। আপোনালোকে চাই আছে ইয়াত থকা পোষ্টবোৰ হ'ল ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, গ্ৰেড 4 এটেণ্ডেণ্ট, লেবৰেটৰী এটেণ্ডেণ্ট, পিয়ন, ডাফতাৰী, কুক, এনিমেল এটেণ্ডেণ্ট, ৱাশ্বাৰমেন, পেকাৰ, ৱৰ্কশ্বপ ৱাৰ্কাৰ। আৰু ইয়াৰ বয়সৰ সময়সীমা হ'ল 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সলৈকে। আৰু বিভিন্ন কেটেগৰী অনুযায়ী বয়সৰ ইলেক্টেবল আপোনালোকে পাব। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম 15/5/2020 এণ্ড ক্লোজ ডেট 30/5/2020। বন্ধু বান্ধৱীসকল, আপোনালোকে 15 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। মাথো 8 পাছ কৰা ব্যক্তিয়ে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা 18 বছৰৰ পৰা 38 বছৰ বয়সলৈকে। আৰু আপুনি যদি OBC বা SC বা ST এইবোৰ কেটেগৰীত আহে তেন্তে আপোনালোকে ছাৰ পাব। ধন্যবাদ বন্ধু বান্ধৱীসকল। মই এডভাৰটাইজমেণ্টখনৰ PDF ফাইল বা PDF লিংকটো মোৰ ভিডিঅ'ত দি ৰাখিম, আপোনালোকে তাৰ পৰা চাই ল'ব। আৰু আপোনালোকে যদি বিচাৰে তেন্তে মই অনলাইন এপ্লিকেশ্যনৰ প্ৰচেছটো লৈ এটা ভিডিঅ' বনাম, তাৰ বাবে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। ধন্যবাদ বন্ধুসকল, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।